আজি সন্ধিয়াৰ চাহকাপৰ জুতি ল'ব ওলাইছোঁ আৰু এয়া চাওকচোন প্ৰথমতে পানীখিনি গৰম কৰি লওঁ আৰু মইনো কি বনাওঁ আপোনালোকক দেখুৱাম দেই। আৰু আজি ভাবিলোঁ বাহিৰত আচলতে ঠাণ্ডা ঠাণ্ডা পূৰা বতাহ মেলি আছে আৰু এইফালে অলপ নিমখীয়া বস্তু খাবৰ মন যায় আৰু বিস্কুট ভুজিয়াবোৰনো কিমান খাব, গতিকে ভাবিলোঁ চাউলৰ গুড়া লৈছোঁ আৰু ইয়াতে অলপ নিমখ দিছোঁ আৰু এতিয়া মই ইয়াতে উতলোৱা পানী দিম। গতিকে পানী দি এইখিনি ধুনীয়াকৈ অকণমান সময় ঠাণ্ডা হ'ব দিম আৰু এয়া চাওকচোন পানীখিনি দিয়া হ'ল আৰু এতিয়া ঠাণ্ডাও হৈ গ'ল। এয়া হাতত মুঠি মাৰিলোঁ, চালোঁ মানে ৰেডি হৈ গ'ল আৰু এতিয়া দুটা লাড্ডু বনাই লৈছোঁ আৰু এয়া হাতত অকণমান ৰিফাইন তেল সানি লৈছোঁ হাতত আঠা নালাগিবৰ কাৰণে। এতিয়া খুব ধুনীয়াকৈ এই চেপতে মই এয়া পিঠাখিনি ৰেডি কৰি ল'লোঁ আৰু এইখিনি পিঠা আমি আচলতে নলবাৰীত গুৰগুৰীয়া পিঠা বুলিয়ে কওঁ আৰু আপোনালোকে কোনে কোনে চাই আছে আৰু কোনে কোনে এই পিঠাটো কি বুলি কয় জনাব দেই। আৰু এইখিনি মই টেকেলিত খুব ধুনীয়াকৈ ভাপত দিলোঁ আৰু ভাপৰ হোৱাৰ পিছতে এয়া চাওক ধুনীয়াকৈ কাটি ল'লোঁ। এয়া চাওক এয়া খুব ধুনীয়াকৈ কটা হ'ল আৰু এতিয়া কেৰাহীখনত ৰিফাইন তেল দি ডাঙৰ পিঁয়াজ এটা দি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি আছোঁ আৰু অলপমান নিমখ আৰু সামান্য মানৰ হালধি, পিঠাখিনিৰ কালাৰটো ধুনীয়া হয়। গতিকে এতিয়া ধুনীয়াকৈ ভাজি ল'লোঁ আৰু পিঁয়াজ ভজাও হ'ল আৰু পিঠাখিনিও মই দি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ পিঠাখিনিও প্ৰায় 5-10 মিনিট সময় ভাজি ল'ম আৰু সন্ধিয়াৰ চাহকাপৰ জুতি আচলতে এনেকুৱাকৈ ল'বচোন, আপোনালোকেও খুব ভাল পাব গৰম গৰম পিঠাৰ লগত। গতিকে কোনে কোনে মোৰ ভিডিঅ'বোৰ প্ৰথমবাৰৰ কাৰণে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভাল পায় ভিডিঅ'বোৰ চাই কমেণ্ট কৰক, দেৰি নকৰিব। আৰু এয়া চাওক পিঠাৰ কালাৰ খুব ধুনীয়া হৈছে, দেখিছেনে? গতিকে আজিৰ সন্ধিয়াৰ চাহকাপৰ লগত আমিও জুতি ল'লোঁ আৰু আপোনালোকে লওক। বাই বাই।